340 এই যিবিলাক আৰ্টিকেল আছে 270D 73D এই আৰ্টিকেলবিলাক ডাইৰেক্টলি এফেক্ট হ'ব আৰু আমাৰ যিখিনি কিঞ্চিত অধিকাৰ আছিলে ভূমিৰ অধিকাৰ তাত কোনো ডিফাৰেন্ট নাথাকিব নতুন জনজাতি আৰু পুৰণা জনজাতি কোনো ডিফাৰেন্ট নাথাকিব পাৰ্লিয়ামেণ্ট সিটত তেখেতসকলে আমাক ডাইৰেক্টলি এটা এফেক্ট কৰিব আৰু ইয়াতে এছেম্বলি সিটত আমাক এফেক্ট কৰিব ইয়াৰ লগতে আমাৰ ষ্টেট ছাৰ্ভিচেছ চেণ্ট্ৰেল ছাৰ্ভিচেছ সকলোতো আমাক এফেক্ট কৰিব গতিকে আজি যিটো ক্ষুদ্ৰ ক্ষুদ্ৰ জনগোষ্ঠী কৌশিদিনা আমাৰ বৰ্মন কছাৰী জনগোষ্ঠী যি জনগোষ্ঠীৰ জনসংখ্যা তেনে কম আৰু অৰ্থনৈতিকভাৱে সামাজিকভাৱে সকলো দিশতে পিছ পৰি আছে তেখেতসকলে চাৰ্টিফিকেট পোৱা আৰম্ভ হৈছিলে বহুত দিনৰ পৰা যুঁজি প্ৰায় আমাৰ ক্ষুদ্ৰ ক্ষুদ্ৰ যিবিলাক জনগোষ্ঠী আছে আমাৰ হাজং জনগোষ্ঠী আছে মদাহী জনগোষ্ঠী আছে সৰু সৰু যিবিলাক ট্ৰাইবেল জনগোষ্ঠী তেখেতসকলে আজি যিটো অৱস্থা আছে ইয়াতকৈ অধিক ভয়াৱহ এটা অৱস্থাৰ সন্মুখীন হ'ব লাগিব তো সেইকাৰণে বিশেষকৈ এই সংগ্ৰামটো আগুৱাই লৈ যোৱাত আমাৰ ঐক্যতাৰ এটা ডাঙৰ এটা প্ৰশ্ন আহিছে আমি কিমান দিন একতা হৈ থাকিব পাৰিম আজি ট্ৰাইবেল সংঘৰ নেতৃত্বত ট্ৰাইবেল ইউথ লীগৰ নেতৃত্বত আমি সকলো ছাত্ৰ সংগঠনে আৰচুৰ পৰা আদি কৰি সকলো ছাত্ৰ সংগঠনে আমি যদিও আমাৰ ৰাজনীতিৰ নেতাবিলাকে বিজেপিৰ লগত তালমিল কৰিছে নিজৰ অধিকাৰৰ কাৰণে আমি মাৰ বান্ধি থিয় হৈছোঁ কিন্তু কিমান দিন আমি এনেকৈ থিয় হ'ব পাৰিম অহাকালি যদি তেখেতসকলে এই বিলটো পাছে কৰি দিয়ে ইয়াৰ ভিতৰত আমাৰ হাতত কি ৰাস্তা থাকিব সেইকাৰণে ৰাস্তা তিনিটা বুলি মই ভাবোঁ প্ৰথম ৰাস্তাটো হ'ল সংগ্ৰাম আৰু আজিৰ সংগ্ৰামটো ছাকচেছ কৰিবৰ কাৰণে আমাক টকা পইচাও লাগিব আৰু আনপিনেদি আপোনালোকে দেখিছে মিডিয়াৰ পৰা আদি কৰি কিমান সহযোগ পাব এইবিলাক কথা চিন্তা কৰিব লাগে আমাৰ নৰ্থ ইষ্টৰ মিডিয়াত অলপ চলপ ওলাব অসমৰ কিন্তু দিল্লীৰ মিডিয়াই এইটো কিমান আমাৰ নিউজটো কেৰি কৰিব সেইকাৰণে আমি বিভিন্ন পন্থাৰে আগবাঢ়ি যাব লাগিব কিন্তু সংগ্ৰামটো কৰিব লাগিব অসমতে হওক বা দিল্লীতে হওক সংগ্ৰামটো কণ্টিনিউ হ'ব লাগিব ছেকেণ্ড কথাটো হ'ল পলিটিক্স আমাৰ সদৌখন ছাত্ৰ ট্ৰাইবেল সংঘৰ সভাপতি সম্পাদক ডাঙৰীয়াই ঘোষণা কৰাৰ নিচিনা 1 তাৰিখৰ পৰা আমি তেখেতসকলৰ এগেইনষ্টত কিছুমান ৰেলী আৰম্ভ কৰিব লাগিব জোৰ সমদল আদি কৰি যে আৰম্ভ কৰিম বুলি কৈছে এই কামখিনি আমি খুব ভালকৈ ইম্প্ৰেছিভলি এই কামটো কৰিব লাগিব আৰু 3 নম্বৰত আমি চৰকাৰক এইকাৰণে কৈছোঁ যে 3টা দাবী আজি ৰখা হৈছে প্ৰথম দাবীটো হৈছে বিলটো উইথড্ৰ কৰিব লগা হৈছে উইথড্ৰ কৰিব লাগিব ছেকেণ্ড দাবীটো হৈছে যে আমাৰ লগত তেখেতসকলক অফিচি হিচাপে যিসকল সুবিধা দিয়া লাগে সকলক দিব লাগে আৰু 3 নম্বৰ দাবী হৈছে অধিক হ'ব লাগে সেইকাৰণে এই দাবীকেইটা লৈ পেলাই আমি আন্দোলন কৰিছোঁ সেইদিনা আলোচনা হৈছে আলোচনা তেখেতসকলে আমাক কৈছে কোনো আলোচনা হ'ব আৰু কোনো আলোচনা গ'লে নগ'লে কিন্তু আমাৰ সংগ্ৰামটো আমি কণ্টিনিউ কৰিব লাগিব এতিয়া সংগ্ৰামৰ ভিতৰত হ'ল আজি ডাঙৰ ডাঙৰ সংগ্ৰাম আহিছে অসম আৰু উত্তৰ পূৰ্বাঞ্চলত চিটিজেনশ্বিপ এমেণ্ডমেণ্ট বিলক লৈ পেলাই ৰাজনৈতিক পৰ্যায়ৰ পৰা আদি কৰি প্ৰদৰ্শন ছাত্ৰ লাগিছে গতিকে চিটিজেনশ্বিপ এমেণ্ডমেণ্ট বিলটো আমি বাদ দিব নোৱাৰোঁ এই বিলটো পাছ হ'লে আমাৰো ক্ষতি হ'ব গতিকে এই বিলটো আমাৰ যিটো আন্দোলন সেই আন্দোলনটো কণ্টিনিউ কৰাৰ কাৰণে মই আপোনালোকক আহ্বান জনাইছোঁ আমাৰ